Hi everyone, welcome to my vlog, Miri Jiyori vlog. মই বৰ্তমান আছো এটা কামাখ্যা জংচনত। মই ঘৰ যাবলৈ আছো, মই আৰু ভাই আৰু মোৰ লগত আছে মোৰ ভাই। তাই সেমিষ্টাৰ কমপ্লিট কৰি আহিছে। হেল্ল' ভাই, সে হাই টু মাই ব্লগ। ভাই চা জাষ্ট লাইক সদায় যেনেকৈ মোক ইগন'ৰ কৰে, আজিও ইগন'ৰ কৰিছে তাই। মই এতিয়া ঘৰ যাব আফটাৰ মানে 3 মাহ 4 মাহ, ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 3 মাহ চাৰে 3 মাহ মানে হৈছে ঘৰলৈ যোৱা নাই। ঘৰলৈ যাওঁ দেন ঘৰত গৈ ধুনীয়া ধুনীয়া মই ফটো এইটো ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিম। চ' আপোনালোক মোৰ চাই থাকিব মোৰ ব্লগ মিৰি জিয়ৰি ব্লগ। আমাৰ ট্ৰেইন আহি গৈছে, এয়া ট্ৰেইন আহি আছে। আমাৰ S5 হয়, আমি স্লিপাৰত যাম। S5 এয়া ভাই য়েছ, এতিয়া আহি গৈছে, আমি যাম ঘৰ। ক'ত এইফালে লিখা নাই, এইটো D4 লিখা আছে, আমাৰতো হৈছে S4 ভাই। বি এই বহুত আগত ৰখাব, আমাৰ ইয়াতহে স্লিপাৰতহে S5। এইকেইটা দেখা নাই, এচি এইকেইটা। আফটাৰ লং টাইম ভাই ৰখাবতো ভাই। কিমান টাইমৰ পাছত ঘৰলৈ গৈ আছে? 4 মাহ, মই 3 মাহ। এয়া আমাৰ আহিলে দবাটো এ ভাই উঠ। এয়া হৈছে, এটা হৈছে 7, এটা হৈছে 44, ঠিক আছে। চ' মোৰটো হৈছে 44 নে কিমান হয়, ইয়াতে হ'ব নেকি? চাহ হয়, এইটো 44, এইটো 49 আগলৈ ব'ল, ইয়াতে আছে 44। এইটো এইটো মোৰ তাৰপিছত আৰু 7টো আগলৈ আছে, এইটো আগলৈ। এতিয়া আমি ইয়াতে বহি গৈছোঁ, এইটো মোৰ চিট হয় আৰু ভাইৰ সেই চাইডত, এই একেবাৰে বাথৰুমৰ চাইডত পৰিছেগৈ। চ' সেইফালে মই যাম, ভাই ইয়াতে থাকিব ভিতৰত, মই সেইফালে মাথাটো বহুত বিষাইছে, টোপনিও লাগিছে বহুত। এয়া আমি পাই গৈছোঁ, মই এণ্ড ভাই গোগামুখ ষ্টেচন। ঠাণ্ডা কি যে তুমি আগে না হ'ব দিয়ক দাদা, বহক, মই বহিম দিয়ক, আপোনাৰ বস্তু আছে। বৰ্তমান এইটো গোগামুখ চাৰিআলিত আছোঁ। আমাৰ যদি যাবলৈ বাছে নাই, অহাই নাই, আমি এইফালে যাম লখিমপুৰৰ ফালে, বাছে নাই। এতিয়া আমি ৰৈ থাকিব লাগিব ইয়াত ৰাতিপুৱা মুখ চুখ নোধোৱাকৈ, ব্ৰাছ চ্ৰাছ নকৰাকৈ। এয়া আজিকালি মোৰ ভিউজ বাঢ়ে। আমাৰ শুবনি love this view so much. Yes, এইফালে sunrise. মোৰ ভাইছে নিজে নিজে
কিবা কৰিলোঁ তেতিয়া 16 তেতিয়া যোনটো আহিব 17 16 এইটো কথা নহয় ভাই নালাগে দে অঁ এই টেকনিকেল কমিউনিকেশ্যন নে অঁ তো সেইটোত মানে তই কম মাৰ্কছ পালে তোৰ ভাল গ্ৰেড আহিব মানে সেইটো গম পাইছা নাই সেইটোত ইমান বেছি এফেক্ট নকৰে সেইটো যেনেকৈ ডাঙৰকেইটা চলিড মেকানিক্স ফ্লুইড মেকানিক্স গম পাইছা নাই মেথছ প্ৰবেবিলিটি কি হয় ভাই এইবোৰ তোৰ চাৰ্জাৰকেইটাতো আছে এতিয়া কিমান জংঘল হয় আমাৰ ঘৰৰ এৰিয়াটো ইমান ঠাণ্ডা হয় নহয় বা নামঘৰটো ভাঙি গৈছে মই হা ল'ৰাটো নে ছোৱালীজনী আমাৰ মজা লাগিছে চাই ৰাস্তাত আছে ধুনীয়া লাগিছে দেই ফুলকেইটা গাইছ এয়া হৈছে মোৰ মামাৰ গাঁও হয় ইয়াত এয়া হৈছে মোৰ ডাঙৰ মামাৰ ঘৰ সেইটো হৈছে মোৰ সৰু মামাৰ ঘৰ তাৰ পাছতো আৰু আছে এইফালে যাব লাগিব বহুত দূৰলৈ ৰাস্তাৰ পৰা এইটো ৰাস্তাৰ পৰা চিধা যাব লাগিব তেতিয়াহে পাব ৰাস্তাটো বন্ধ কৰি দিলে এইটো ৰাস্তাৰ পৰা বাই লিভ চাম মেমৰি এইটো স্কুল হৈছে ভাই আৰু মোৰ স্কুল হয় মই এম ই স্কুল পঢ়িছোঁ ভাই ইয়াতে হাই স্কুল পঢ়িছোঁ ভাই মাধ্যমিক বিদ্যালয় এই ইয়াত কটানদী উচ্চ মাধ্যমিক জেগা পাহাৰ একদম ওচৰতে এইটো টমটমাৰী পাহাৰ একদম ওচৰতে এই ঘৰ আহি পালেই হয় সেইটো তিনিআলি ঘৰ আহি এইফালে ঘৰ এয়া মোৰ খুৰাৰ ঘৰ এইটো হাই মাই ব্লগ ক এইফালে চা এইফালে চা কি খবৰ তোমাৰ ভালে আছে নে হাই নিহাৰ আমাৰ নিহাৰ আখৰ চাক ইমান ধুনীয়া पढ़ो तो क्या है ये ठीक समय पर नींद उठ जाओ ठीक समय पर चलो नहाओ ठीक समय पे खाना खाओ ठीक समय में पढ़ने जाओ ठीक समय में फूटी लाओ ठीक समय में गाना गाओ ठीक समय पर सब कर पाओ तो तुम बहुत बड़े हो गए ओके এনেকুৱা ইমান ধুনীয়াকৈ তুমি হেণ্ড ৰাইটিং ক'ৰ পৰা শিকিলা তুমি যাবাই ইমান ধুনীয়া ঠিক সময় পে কি এইটো কি হয় नींद उठ जाओ वाह नाइस स्कूल कैसा चल रहा है तुम्हारा अच्छा चल रहा है 12 13 14 15 16 17